মানুহ ভৰা হৈ গৈছে লাহে লাহে ইপাৰি হৈছে বজাৰৰ মাজৰ পূজা মণ্ডপখন আৰু আজি কাৰণে হৈ গ'ল পাণ্ডা এভৰিৱান কেনে আছে আপোনালোক মই প্ৰিয়ংকা চুকীয়াই পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ অলেখ শুভেচ্ছা জনাইছোঁ আৰু আজি এই দীপাহঁতে পূজা চাবলৈ ওলালিয়ে কি ধুনীয়া ফ্ৰক আৰু আজি নৱমী হয় নৱমী দিনাখন মই আৰু পেহী যাম বাৰোৱাৰী দুৰ্গা মন্দিৰত পূজা দিবৰ কাৰণে সেইটো কাৰণে পূৰা মেখেলা চাদৰ পিন্ধি লৈছোঁ আৰু যিহেতু মানে জিন্স কুৰ্তা এইবোৰ পিন্ধিয়ে থাকোঁ আৰু চাগে গধূলি মানুহ যাম পূজা চাবৰ কাৰণে যদি যোৱা হয় তেতিয়াহ'লে ভিডিঅ'টো মই একেলগে এড কৰি দিম চ' এতিয়া আমি যাই লওঁ তালৈকে পূজা দিবৰ কাৰণে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু গাইজ এয়া পেহীক নামিব দিলোঁ চাকি ল'বৰ কাৰণে তাতে মন্দিৰত দিব পেহী চাই আছে এতিয়া গাইজ আমি আহি পালোঁ মন্দিৰত এয়া পেহী আৰু এতিয়া অংকিতাহঁতক ৰখি আছোঁ অংকিতাহঁতে আহিলে মানে আমি ভিতৰত যাম এয়া অংকিতাহঁতে আহি পালে এয়া আমাৰ চুনু আহি গ'ল অংকিতা চিষ্টাৰ সুন্দৰী পাইছা দেখোন এয়া আমাৰ অংকিতা বাইদেউ আমাৰ পূজা দিয়া হৈ গ'ল অংকিত মই পেহী আৰু চুনু পূজা দিলোঁ এতিয়া অলপমান আজি আমি ফটো চটো ক্লিক কৰি আৰু মিতালী ঘৰত যাম তাই মানে অলপ গাটো বেয়া হৈ আছে খবৰ লৈ যাম দুৰ্গা মন্দিৰটোৰ ওচৰতে যোৱাবাৰ চাগে ভ্লগত চাওঁতে গমে পাইছে আপোনালোকে ত' এতিয়া অলপ ফটো চটো উঠিম মন্দিৰত তাৰপিছত আকৌ ইভিনিং টাইমত আহিম পূজা চাবৰ কাৰণে চ' আপোনালোকক মই একেবাৰে এতিয়া আৰু ইভিনিং গোটেইখিনি ভিডিঅ' এড কৰি পেলাই দেখুৱাম চ' আপোনালোকে চাই থাকে তেতিয়া আমাক পিঠা খাবৰ কাৰণে ভুজিয়া আৰু মেৰিগ'ল্ড চ' এতিয়া আমি এইখিনি খাই ল'ম আৰু এতিয়া আমি আহিছোঁ মিতালী ঘৰত আহি পেলাই অলপ বহিছোঁ তাইক খবৰ লৈ যাম বুলি আহিলোঁ কিন্তু মানুহজনীয়ে নাই মানে ফোনো নকৰিলোঁ ওচৰতে কাৰণে ভাবিছোঁ আহি সোমাই যাম ক'ৰবাত গৈছে বোলে বৰমাকৰ ঘৰত নে ক'ত তাই মানে একচুৱেলি গাটো ভাল নাই সেইটো কাৰণে আমি খবৰ লৈ যাম বুলি গোটেইকেইজনী আহিলোঁ আৰু এনেও চববাৰে আহিলে ইয়াতে সোমাওৱেই তাই নাহালে অলপ তাৰ মোৰ বুজে নাই মুখখন এনেকুৱা ডাঙৰ দেখাই দিয়ে ক'ত অঁ ফোন কিমান ল'লে দেখাই পায় তাইক আৰু অলপ টাইম ৱেইট কৰিম আৰু একদম ফুটটো মোক একদম তেৰাকৈ দি দিলে আইব্ৰ' একদম সমান হৈ গৈছে না চুনু এই নাজানো কি নাম আছিল চুনু অঁ তাইও চুনু দেই আমাতকৈ সৰু হৈ দুজনী ইফালে মিতালী বাইদেউ আহি পালে বহি আছে এজনী পূৰা বেমাৰ হৈছে এই অৱস্থা নাই বিয়া বেছি দিন নাই আৰু বিয়াত নাপূজা সকলোকে সকলোৱে আহিব দেই তাইৰ বিয়াত 15 অক্টোবৰ মাতি দিছোঁ তাই নামাতিলেও মই মাতি দিছোঁ এতিয়া আমি অলপ ৰিলচ চিলচ বনাম অংকিতাৰ লগত তাৰপিছত বনাই মেলি সেই ইয়াৰ পৰা যাম তাতে পেহী ৰখি আছে হা
আৰু ইফালে এতিয়া আমি আহি গ'লোঁ খিচাৰি খাবৰ কাৰণে ইফালে চব্জি আৰু ইফালে খিচাৰি তামাম টেষ্টি হৈছে আৰু গাইছ এয়া কুৰ্তি পিন্ধি ওলালোঁ আৰু ইফালে চব ওলাইছে পূজা চাবৰ কাৰণে আৰু আজি দশমী আৰু ইফালে বৌহতিও আছে মই আপোনালোকক যোৱাকালিয়ে কৈছিলোঁ যে নৱমী দিনাখন আপোনালোকক দেখুৱাম ভিডিঅ' কৰি কিন্তু মই গৈছিলোঁ যোৱাটো কিন্তু বৰষুণৰ কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ তাতে আপোনালোকক ভিউখিনি দেখুৱাব নোৱাৰিলোঁ চ' আজি দশমী দিনাখন আৰু গৈ আছোঁ আজি যাই পেলাই আপোনালোকক দেখুৱাম আজিতো দশমী তথাপি যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ সোণাপুৰৰ মাৰ্কেটতে হয় কেইখনমান পূজা মণ্ডপ তাতে পাতা হয় চববাৰে চ' তাতে যিখিনি পাৰোঁ মই আপোনালোকক দেখুৱাম যাব ওলাইছোঁ তাতে যি ডাঙৰ বৰষুণ আহিলে এইবোৰ চাওক চবে একেবাৰে দৌৰি দৌৰি ভিতৰখন সোমাইছে মই আগত ফাৰ্ষ্ট এইবোৰ টিকলা বৰষুণ পৰিছে আৰু গাইজ বৰষুণ দি দিলে সেইটো কাৰণে চব আমি স্কুল ঘৰত পলাবলগীয়া হ'ল গোটেইবিলাক বৰষুণটো এৰিলে নেৰিলেতো যাব নোৱাৰিম আৰু চাগে যদি এৰে তেতিয়াহ'লে যাম গোটেইবিলাক আহি গ'লোঁ আৰু স্কুল ঘৰত এতিয়া এইখন হৈছে আমাৰ ফাৰ্ষ্ট বালিগেটৰ পৰা আহি এইখন পূজা মণ্ডপ পায় আৰু এইখনৰ পৰা ফাৰ্ষ্ট চুৰ কৰিছোঁ একদম আপোনালোকৰ লাষ্টলৈ দেখুৱাম চ' এইখন আমাৰ এইফালৰ পৰা আহিলে ফাৰ্ষ্ট পায় বালিগেটৰ ওচৰত এইখন দেখুৱালোঁ আপোনালোকক এতিয়া যে আমি ছেকেণ্ডখন যাম বজাৰৰ মাজত চ' আপোনালোকক বজাৰৰ মাজত গৈ পেলাই দেখুৱাম এতিয়া আমাৰ নিহাৰ পৰা পিষ্টল লৈ ৰেডি চ' গাইজ এতিয়া আমি গৈ আছোঁ বজাৰৰ মাজৰখনত তাতে গৈ পেলাই আকৌ আপোনালোকক দেখুৱাই আছোঁ বজাৰৰ মাজৰখননো কেনেকুৱা হয় আমাৰ সোণাপুৰৰ পূজাৰ মণ্ডপ চবখিনি দেখুৱাম আপোনালোকক ভালকৈ এইখন দীঘল নদীতে আজি ফাচাব সোণাপুৰৰ পৰা আহে আৰু বেলেগ বেলেগ ঠাইৰ পৰা আহে ইয়াতে ফাচাবৰ কাৰণে এতিয়া অলপমান পিছত সন্ধিয়া হ'লে মানে ইয়াতে ফাচাব আৰু আপোনালোকক দেখুৱাম কিন্তু তাৰ আগতে আমি এতিয়া নিউ মাৰ্কেটলৈ যাই ল'ম তাতো হৈছে পূজা বজাৰ মাজৰখনতে দেখুওৱা হোৱাই নাই আৰু এইখন নদীতে অলপ পিছত ফাচাব চ' দেখুৱাম বহুত মানুহ হয় আৰু এইফালে এইখন ব্ৰিজখনত গোটেই চোৱা মানুহ দেখিছে চাগে এতিয়া আছে এইফালে চোৱা মানুহ পূৰা ভৰা হৈ থাকে চ' আপোনালোকে চাই থাকিব আপোনালোকক আজি মই সকলো ভাচনিৰ পৰা আদি কৰি গোটেইখিনি দেখুৱাম মই আপোনালোকক এয়া মানুহবোৰ ভৰা হ'লে আৰু লাহে লাহে কৰি আৰু দুৰ্গা মা আনিছে এতিয়া বৰ্তমান খাবৰ কাৰণে চ' ইয়াতে আমি অলপ পিছত চাম আৰু বৰষুণ পৰিব ষ্টাৰ্ট কৰিলে আৰু এইবোৰ চাওক গোটেই মানুহ ভৰা হৈ গৈছে লাহে লাহে সিপাৰে হ'ব আমি ভক্তলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে যে মাটিৰ বাচনখিনি বজাৰৰ মাজৰ পূজা মণ্ডপখন আৰু আজি আপোনালোকক দেখুৱালোঁ এইখন ছেকেণ্ডখন ত' আজিহে মই আহিছোঁ ইয়াত বজাৰৰ মাজৰ এইখনত খাবৰ কাৰণে দৰ্শনটো কৰিছোঁ মই বাৰোৱাৰীত কিন্তু আজি এইখনত আহিছোঁ আৰু দেখুৱাইলোঁ যিহেতু দশমী এতিয়া ভিতৰত নোসোমাওঁ সেইটো কাৰণে আৰু এইখন ছেকেণ্ডখন হয় বজাৰৰ মাজৰ যিখন মণ্ডপ সেইখন দেখুৱালোঁ আপোনালোকক আৰু গাইজ এইটো হৈছে বেলেগ পাৰ্টি আৰু এইটো বেলেগ পাৰ্টি পূৰা চাওক না চব একদম ডান্স চান্স কৰি আহিছে মোৰো তামাম মন যায় ডান্স চান্স কৰিবৰ কাৰণে কিন্তু এতিয়া ফেমিলিৰ লগত আহিছোঁ তাতে যাব লাগিব বৌহঁতৰ লগত গাইজ এতিয়া আমি আহিছোঁ নিউ মাৰ্কেটৰ পূজা মণ্ডপখনত কিন্তু তাতে অলৰেডি মূৰ্তিটো উঠাই পেলাই লৈ গ'ল খাবৰ কাৰণে তো বোলে পাণ্ডা এতিয়া গৈ আছোঁ আমি টিকলাহঁতৰ কাৰণে কিবা কিবি চাবৰ কাৰণে তো কি পাওঁ বৌ বোলে লাগে পাণ্ডা চব পাণ্ডা চাম এইফালে চাব পাৰে গোটেই দোকান বহিছে সৰু বাচ্ছাৰ গাড়ী চাড়ী এইবোৰ আৰু আকৌ ইয়াতে আছে কোনটো পাণ্ডা বৌ কিমান কৈ আছে 1200 550 টকা দিছোঁ নিদিয়ে আমি বেলেগত চাম বল দিবনে আৰু গাইজ এইটো পাণ্ডাটো আমি চাই আছোঁ বৌৰ কাৰণে হ'বনে দি দিয়ক এইটো লাষ্ট আজি দি দিয়ক কিমান 700 ঠিক ৰাখক নহ'লে
দিলে দি দিলে গাই 600 150 আছিলে 50 টকাটো কেলে দিলি বেছিকে মই জানিছিলো না ইমান দিনত 5 দিন কেইবেগ নাই এনেকৈ লৈ ফুৰিব নেকি এতিয়া কেইবেগ এটা দিয়ক হা নালাগে আমাক এইটো মাটিত পৰিলে লেতেৰা হ'ব নিহা এইটো লৈ ল'লে বৰ কাৰণে পাণ্ডা এইটো আমাৰ জিয়ানছুৰ কাৰণে নে জিয়ানছু এইটো আমাৰ জিয়ানছুৰ কাৰণে হৈ গ'ল পাণ্ডা কিনি কৰি লৈ ল'লো আৰু ভাল লাগিছে তাৰ লৈ পেলাই হেপী ন জিয়ানছু কালিও আহিলোঁ পুতলা দোকান আজি আহিলোঁ হেপী নে আৰু এইয়া মন্দিৰটোত বৰ্তমান একো নাই সকলোখিনি উঠাই পেলাই ইয়াতে লৈ গ'ল ভাহাবৰ কাৰণে গাইজ এবাৰ সোমাইছোঁ এইখন ফুলৰ দোকানখনত ফুলৰ ষ্টেণ্ড চাবৰ কাৰণে অঁ দাদা কিমান ফুলৰ কিমান কিমান দিব পাৰিব চাৰে তিনিশকে দিয়া নাই তো বহুত ফুলে উঠিয়াই দিবনে এইকেইডাল গাইজ ষ্টেণ্ডকেইডাল চাইছোঁ ভাল লাগিছে মোৰ বহুত কিমান দিব দাদা হ'ব দিয়ক নালাগে নহ'লে ব'ল কিমান দিব পাৰিব আৰু এবাৰ বেলেগ এখন দোকানত সুধি কৰিছোঁ হা হ'ব দিয়ক নোৱাৰে কিমান দিব পাৰিব 300 দি আছোঁ নিদিয়ে হা নোৱাৰে 350 লাষ্ট এইখন 380 দি আছিলে মই 380 কৰা নোৱাৰোঁ হা এটাই লাগে হ'ব দিয়ক 350 এই তাতে দি আছে গাইজ এইটো লৈ ল'লোঁ এইটো ষ্টেণ্ডাৰ্ড লৈ ল'লোঁ ঘৰৰ কাৰণে এইটো দি দিব দাদা লৈ ল'লোঁ 350 এতিয়া লোৱা হৈ গ'ল আৰু টিকলাকেইটাৰ কাৰণে কিবা কিবি চাম তাৰপিছত ডাইৰেক্ট ফাৰ্ষ্টত গৈ আপোনালোকক দেখুৱাম আৰু গাইজ এয়া এয়াৰিংছো লৈ ল'লোঁ বৰ কাৰণে এযোৰ আৰু মোৰ কাৰণে এযোৰ আৰু আমি এইখন এয়াৰিংছৰ দোকানত সোমাইছোঁ বৰ অলপ আগত ৰখি আছে আৰু এয়া লোৱাৰ পিছত হৈ গ'ল নলওঁ ভাবি দোকানবিলাকক সোমাই ল'বই মন যায় ইমান ধুনীয়া এয়াৰিংছবোৰৰ দোকানবোৰ ইমান যি চাওঁ তাকে ভাল লাগে চ' এযোৰ লৈ ল'লোঁ আৰু বৌ আৰু মই আৰু আমি দিনত 3টা বজাতে আহা এতিয়া চাওক একদম সন্ধিয়া হৈ গ'ল পূৰা নহ'ব নি চা ঐ চাহ জিয়ানছো জিয়ান ভাঙি দিব চাবি নিদিয়ে আৰু এৰি জিয়ানছো উল্টা হৈছে এইবা হিৰো ভাল লাগিছে 50 টকা দে দাদা আৰু গাইজ এতিয়া যিমান সন্ধিয়া হৈ গৈছে মানুহৰ ভিৰ সিমানেই বেছি হ'ব আৰু চাওক ইমানেই মানুহ হৈছে মানে খোজ দিব জেগা নাইকিয়া হৈ গৈছে চাৰিও চাইডে এই জেগা ওলাই পেলাই এতিয়া আমি যাব লাগিব আৰু একদম বস্তুৱে বাহিনীয়ে অসুবিধাই হৈছে যাবৰ কাৰণে দিনতকৈ ৰাতি অলপ ভাল লাগে আৰু লাইটিঙৰ চিষ্টেমবোৰ এইবোৰ কিন্তু উপায় নাই যে বৌহঁতৰ লগত দিনতে আহিছোঁ বাচ্ছা পোৱালি আছে দিনৰ মানুহ চাওক আৰু ৰাতিৰ এতিয়া বেছি ভিৰ হৈ গৈছে আৰু মানুহবোৰ একদম এতিয়া অলপ পিছত জেগা নোহোৱা হ'ব আমিও অলপ ভাচনি চাই পেলাই যাম তোমাৰ কেক আহি গ'ল তোমাৰ কাৰণে কেক আনিছোঁ বিয়না কেক সেইফালে যায় মানে নাযায় যোৱা মই অলপ পিছত লৈ যাওঁ আছোঁ বোলা দেই আৰু এইয়া আমাৰ টিকলাৰ কাৰণে এইটো মই টিকলা গিফ্ট দিছোঁ টিকলু তোমাৰ কাৰণে আনিছোঁ এইটো চলাই দিছোন বাবু এইটো চোৱা ভয় খাই জিয়ান ভয় খাইছা গাইজ এতিয়া ঘৰত আহি পালোঁ আৰু ইফালে বৌ খাই আছে জুচ আৰু ভাইটি যোনটো ফুলৰ ষ্টেণ্ড লৈ আহিছিলোঁ সেইটো এতিয়া লগাই আছে আৰু এইবিলাক চাওক এয়া পাণ্ডা কিবা কিবি ঢেৰ কিবা কিবি বস্তু লৈ আহিছোঁ ত' ভিডিঅ'টো আজিলৈ এইখিনিয়ে পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰত আহিম আপোনালোকে সকলোৱে সুস্থ থাকক হেপী থাকক লাভ ইউ অল বাই বাই